বন্ধুসকল জব বক্স অসমলৈ আপোনালোকক জনাইছো স্বাগতম। আজি জনাবলৈ ওলাইছো এইটো হল হাউচফেড কমপ্লেক্স দিছপুৰৰ ফালৰ পৰা অহা এটা বিজ্ঞাপন যত উল্লেখ আছে আপোনাৰ পৰা তেওঁলোকে অফলাইন আবেদন বিচাৰিছে। ইয়াত উল্লেখ আছে আপুনি এখন ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনাৰ এপ্লিকেশন পঠিয়াব পাৰিব। ইয়াত পোষ্টৰ নাম উল্লেখ আছে জুনিয়ৰ এসিস্টেন্ট পোষ্ট গ্ৰেড 3 টোটাল পোষ্ট আছে দুটা আনৰিজাৰ্ভ এটা ওবিসি এটা। এইকেইটা পোষ্টৰ বাবে আপুনি এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ প্ৰয়োজন হ'ব বেচেলাৰ ডিগ্ৰী লগতে কম্পিউটাৰ ডিপ্লোমা ইয়াত বিচাৰিছে কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট এখন আপোনাৰ প্ৰয়োজন হ'ব। লগতে আপোনাৰ টাইপিং স্পীড থাকিব লাগিব ইংলিছ এণ্ড এছামিছত। ইয়াত পে স্কেলৰ কথা উল্লেখ আছে। পে স্কেল দিয়া হ'ব আপোনাক 14,000 টকাৰ পৰা 49,000 টকাৰ ভিতৰত পইচা দিয়া হ'ব। গ্ৰেড পে আছে 6,500 টকা। তাৰপিছত ইয়াত উল্লেখ কৰা আছে এইকেইটা পোষ্টৰ বাবে আপুনি এপ্লাই কৰিবলৈ আপোনাৰ কি প্ৰয়োজন হ'ব। আপোনাৰ এজ হ'ব লাগিব 18 পৰা 43 বছৰৰ ভিতৰত। ইয়াত আৰু দৰকাৰী কথা উল্লেখ আছে আপুনি আপোনাৰ এপ্লিকেশন ষ্টেণ্ডাৰ্ড ফৰ্মত পঠিয়াব লাগিব। ইয়াত উল্লেখ আছে ৰিটন টেষ্ট অনুষ্ঠিত হ'ব। তাৰ লগতে কম্পিউটাৰ স্কিল টেষ্টটো অনুষ্ঠিত হ'ব ৰিটন টেষ্টৰ ঠিক পিছতে। ইয়াত 9 নম্বৰত উল্লেখ আছে আপুনি 5 টকাৰ ডাক টিকট লগাই সেলফ এড্ৰেছ খাম এটা পঠিয়াই দিব লাগিব তেওঁলোকলৈ। লগতে 2 কপি ফটো পঠিয়াব লাগিব। লগতে আপোনাৰ ডকুমেন্টছ এডুকেশ্যন কোৱালিফিকেশ্যন কাষ্ট এজ প্ৰুফ আদি সকলো ডকুমেন্টছৰ ফটোষ্টেট কপি পঠিয়াব লাগিব। ইয়াত উল্লেখ আছে লাষ্ট ডেট ইয়াত উল্লেখ আছে 7 এপ্ৰিল 2020 তাৰিখৰ আগতে আপুনি পঠিয়াব লাগিব। এইটো অফিচিয়েল এড্ৰেছত চিফ ইলেক্ট্ৰিকেল ইন্সপেক্টৰ কাম এডভাইচাৰ এছাম ফাৰ্ষ্ট ফ্লোৰ ৱেষ্ট ইণ্ড ব্লক হাউচফেড কমপ্লেক্স দিছপুৰ গুৱাহাটী 06। এইটো হ'ল তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট। আপুনি এপ্লাই কৰিব পাৰে যদি এই দুটা পোষ্টৰ বাবে আপুনি এলিজিবল হয়। চাই থাকক জব বক্স অসম। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।